বগা হাজোৰ হৈতে বৰ কষ্ট হৈছে ইমান সংগ্ৰাম কিয় দিলা প্ৰভু মাইনা তই গুছি আহিলি যে কিয় তোৰ এক্সাম নহয় জানো এক্সাম নিদিও আৰু উভতিও নেযাও মই এক্সাম নিদিও ঐ ছোৱালী কি হৈছে তোৰ কাৰোবাৰ লগত কিবা লাগিলি নেকি নাই কাৰো লগত একো লগা নাই এই ছোৱালীজনী ঐ জনালি কিমান আৰু বাকি ঘাইকা দিন কটাবিও ধাৰবৰ মাৰি দে তোৰ দোকানৰ পৰা ধাৰ কৰা নাই নহয় মই পাহৰি নাযাবি জনালি ভনিয়েৰৰ এডমিশ্যনৰ কাৰণে লোৱা ধাৰ তই এই ৰক্তিম বৰুৱাক আজিলৈকে পৰিশোধ কৰিব পৰা নাই মাত্ৰ দুদিনমান ধৈৰ্য ধৰ আজি 3 বছৰে ধৰি ধৈৰ্য ধৰি আছো বুজো তোৰ আৰ্থিক অৱস্থা আৰু শৰীৰৰ অৱস্থা সেইবাবেতো তোক আজিলৈকে একোৱে কোৱা নাই বৰ বেয়া লাগে দেই তোৰ এই ফুল কোমলীয়া শৰীৰটো দেখি তোৰ ধাৰ মাফ কৰি দিম যা মাত্ৰ এৰাতিৰ কাৰণে মোৰ বিচনাৰ আলহী হৈ আহ হ'বনে ঐ ঐ ঐ হ'বনে ঐ জোন তোক আৰু কিমান কম কাম এটা কৰ বুলি তোৰ আকৌ আৰম্ভ হ'লনে ইমান বৰিং তই চাচোন ইমান ধুনীয়া পৰিৱেশ ধুনীয়া পৰিৱেশে খুৱাব নেকি তই মুঠতে আলবাল কবিয়ে আহচোন অকণমান মৰমৰ কথা পাতো তোৰ মৰম চাজোন মই তোক হেৰুৱাব নিবিচাৰো আৰু ঘৰৰ পৰা মোক কেতিয়াও দূৰ হ'ব নিদিয়ে যদিহে তই এই বেকাৰৰ টেকটো লৈ থাক বাদ দে এতিয়া মই যাওঁ কাইলৈ লগ পাম ঐ ঐ শুনচোন ঐ ঐ তাই নাহিলচোন আহিব ৰ অকণমান টাইম ৰ তই থাক মই যাওঁ ময়ো যাওঁ মই এই পাগল নেকি ঐ শুনচোন তই যে মানুহ আৰু মাইনা বা ক'ত জুন্দা বা ঘৰতে আছে বাৰ বিয়া জুন্দা তাইক চাবলৈ আজি মানুহ আহিছে সকলোবোৰ হঠাতে হ'ল পাৰিলে তই মোক মাফ কৰি দিবি হ'ব দে চাজোন যোৱা 5 বছৰে মই তোক বহুত ক'লো কিন্তু তইতো মোৰ কথাত গুৰুত্বই নিদিয় মই বৰপিতাইহঁতৰ কথা পেলাব নোৱাৰিলোঁ হয়তো আজি আই বোপাই থকা হ'লে জোন আৰু জোনালীৰ কাহিনী এটি নাম পালে হয় হ'ব দে এইটো জনাব নোৱাৰিলোঁ অহা জনমত তোক মই নিশ্চয় মোক কৰিলোঁ জোন এইখন ল
তোকে প্ৰথম দিছোঁ আহিবি বা তই কান্দি আছ নাই মোক 20,000 টকা লাগিছিলে কি 20,000 ইমান টকা তই কি কৰ লাগিছিল মই গুৱাহাটী ঘূৰি যাব বিচাৰিছোঁ কিন্তু মই তোক ক'ৰ পৰা দিওঁ 20,000 টকা তোক ছেমিষ্টাৰ এক্সামৰ পইচাটো মই দিছিলোঁ এতিয়া তই কি কৰিবি আকৌ ইমান পইচা মাইনা মাইনা কি হৈছে তোৰ একো হোৱা নাই মোৰ তেনেহ'লে তই এনেকুৱাখন কিয় কৰিছ মোক পইচা লাগে কেৱল তই পইচা দে মোক কি হৈছে মোক কচোন এইফালে আছোন মই তোৰ মাইনা হৈ থকা নাই বা কি হৈছে তোৰ মই অসৎ সংগৰ লগ লাগি মই অসৎ হৈ গৈছোঁ বা এইবোৰ তই কি কৈছ মই এডিকশ্যনত ভুগিছোঁ সেইকাৰণে মই গাঁৱলৈ গুচি আহিলোঁ কিন্তু মই নাই পৰা বা মোক বচোৱা বা নহ'লে মই মৰি যাম বা ঐ এইজনী জোনালীৰ ভনীজনী নহয় জানো ঐ ছোৱালী তোৰ যে পইচাৰ প্ৰয়োজন মই জানো মই দিব পাৰোঁ যদিহে তই মোৰ এটা চৰ্ত মানি ল কি চৰ্ত মাত্ৰ এৰাতি মোৰ লগত বুজিছতো চালা ঠেকুৰা কুকুৰ চাল্লা নিচাধাৰী ছোৱালী দেহত নাই এপোৱা মাংস এই ৰক্তিম বৰুৱাৰ গাত হাত তুলিব আহিছ হাত ছিঙি যাব নিচা কৰোঁ কিন্তু চৰিত্ৰ বিক্ৰী কৰি নিচা কৰা ছোৱালী মই নহয় ৰক্তিম তই মোৰ ভনীজনীৰ গাত হাত তুলিব তই কোন অধিকাৰ ক'ত পালি তই তাইৰ গাত হাত দিছোঁ আৰু মোৰ মন গ'লে তোৰ চাদৰতো হাত দিব পাৰোঁ অভদ্ৰ তহঁতৰ দৰে ফটোতৰ মুখা পিন্ধা মানুহৰ কাৰণে আজি আমাৰ সমাজত মা ভনী সুৰক্ষিত নহয় কেনে পালি তোৰ দৰে কুকুৰক এচাত দিবলৈ এইখিনিয়ে যথেষ্ট মাইনা বল ক'লৈ যাওঁ বা মই এবাৰ ভাল হৈ ঘূৰি আহিম জোনদাই মোক নিচামুক্তি কেন্দ্ৰত থৈ আহিব মই তাইক থৈ আহিলোঁ তই এনেকৈ মন মাৰি নাথাকিবি জোন কিমান আৰু এনেকৈ থাকিবি বিয়াখন পাতি ল আহিবি জানো মোৰ কইনা হয় সেইবোৰ অতীত আছিল জোন হৃদয়ত চপা সেই সপোনৰ আখৰবোৰ এতিয়া থোৱা হৈ উৰি গ'ল
কাৰোবাক ভাল পালে মানুহ মায়াত নপৰে, আৰু যদি মায়াত সোমায় এয়া তুলি হৈ আহিব নোৱাৰে। বাৰু পা দে, আজিকালি ছোৱালীক খালী পকেটত এণ্ট্ৰি নামাৰে। যদি এইটোতো আগতে বুজিলোঁ। জোনালীও তই মোৰ হ'ব নালাগে, তই মাৰ ঘৰৰ আৰু সেই গাঁওখনৰ জোনালীজনী হৈ থাক। বৰ কষ্ট হৈও তোক এনেকৈ চাবলৈ। এই বগা সাজোৰে মোক বৰ কষ্ট দিয়ে। এইযোৰ ল, মোৰ একমাত্ৰ আৰু শেষ অনুৰোধ, ৰঙীন হৈ থাক। জোন, তোৰ মতে মই ৰঙীন হৈ থাকিম, কিন্তু তয়ো মোৰ এটা অনুৰোধ ৰাখ। এইটো মোৰ শেষ অনুৰোধ। তোক সৰুৰে পৰা জুমি জুমি চাই ৰোৱা এই বৰষাজনীক আজি তোক গতালোঁ। জোনালী, একো জোনালী নহয়, যি কৈছোঁ তাকে কৰ। এয়া মোৰ প্ৰথম নহ'লেও শেষৰটো অনুৰোধ। মই জানো তোক সময় লাগিব, মই ৰ'ম। তেতিয়াহ'লে তই মোক কিয় কোৱা নাছিলি? সপোন বাস্তৱ হ'ব বুলি ভবা নাছিলোঁ। আকাশৰ জন্তুটো জিলিকিব নোৱাৰোঁ, কিন্তু তোৰ মোৰ আকাশৰ জন্তু হ'বলৈ সদায় চেষ্টা কৰিম।